বয়কট দ্য কপিল শৰ্মা শ্ব' নিশ্চয় আপোনালোকে এই ট্ৰেণ্ডটো আপোনালোকে শুনি আছে ফেচবুক টুইটাৰ ইনষ্টাগ্ৰাম সকলোতে আপোনালোকে শুনি আছে মানুহৰ মুখে মুখে শুনিছে যে কপিল শৰ্মা শ্ব' আমি চাব নালাগে দ্য বয়কট কপিল শৰ্মা শ্ব' তো ইয়াৰ আঁৰৰ কাহিনী আপোনালোকে নিশ্চয় অলপ শুনিছে আৰু মেইন সকলো কথাৰ খোলাচা হৈ গৈছে এতিয়া মেইন কাৰণটো কোনফালে কোন দোষী বা কোন নিৰ্দোষী এতিয়া ওলাই গৈছে আৰু আজি মই এই ভিডিঅ'টোত আপোনালোকক সকলোবোৰ কথা এক্সপ্লেইন কৰি ক'ম একজেক্টলি কাহিনীটো হৈছিলে কি আৰু এতিয়া হৈছে কি যিদৰে বাতৰিটো ওলাইছিল নিশ্চয় আপোনালোকে সেনেদৰে শুনিছিলে যে কপিল শৰ্মা শ্ব'ই মানে দ্য কাশ্মীৰ ফাইল মুভিখন প্ৰমোট কৰিবৰ কাৰণে বাধা কৰি দিছিলে তো সেইকাৰণে এইটো ট্ৰেণ্ড চলিছিলে যে দ্য বয়কট কপিল শৰ্মা শ্ব' কিন্তু মেইন কাৰণটো কালি 3 দিন আগত এটা খোলাচা হৈ গ'ল যে অনুপম খেৰ আৰু দ্য কাশ্মীৰ ফাইলৰ গোটেই টিমটো ডাইৰেক্টৰ টাইমছ নাও শ্ব'ত আহিছিলে আৰু তাত এই কথাটো খোলাচা হ'লে টাইমছ নাও এইটো প্ৰশ্ন সোধা হৈছিল যে দ্য কপিল শৰ্মা শ্ব'ৰ লগত যোনটো লিংক আপ হৈ আছে এতিয়া যোনটো মানে ইফাল হৈ আছে কথাবোৰ মেইন কথাটো কি তো তেতিয়া অনুপম খেৰে কৈছিলে যে দ্য কপিল শৰ্মাই অনুপম খেৰক ইনভাইট কৰিছিলে কাশ্মীৰ মুভিখনক কি কৰাৰ প্ৰমোট কৰাৰ কাৰণে কিন্তু অনুপম খেৰে এইটো বাধা কৰি দিছিলে কাৰণ দ্য কাশ্মীৰ ফাইল মুভিখন নিশ্চয় আপোনালোকে গমেই পাইছে এইটো কিহৰ ওপৰত এটা ৰিয়েল ষ্টৰী বা এইটো বহুত ট্ৰেজেডি এটা ঘটনা যোনটো আমাৰ হিষ্ট্ৰীত নহ'ব লগা ঘটনা কিন্তু দ্য কপিল শৰ্মা শ্ব' হ'ল এটা কমেডি শ্ব' তাত গৈ তো এইটো এটা বেলেগহে হৈ যাব আৰু তো তাৰ কাৰণে অনুপম খেৰে বাধা কৰি দিছিলে সেই ছেইম শ্ব'টোতে টাইমছ নাওতে বিবেক অংগুত্ৰী যিটো ডাইৰেক্টৰ আছিলে তেখেতে এটা ডাঙৰ খোলাচা কৰিলে যে যেতিয়া কপিল শৰ্মাই অনুপম খেৰক মাতিছিলে কিন্তু বাকী কাশ্মীৰ ফাইলৰ বাকী যিবোৰ এক্টৰ আছিলে বা যিবোৰ আৰ্টিষ্ট আছিলে সিহঁতক কাকো ইনভাইট কৰা নাছিলে তো তাৰ কাৰণে সিহঁতে কোনো যোৱা নাছিলে আৰু সেইটো এটা কাৰণ আছিলে যে কাকো ইনভাইট কৰা নাছিলে অকল অনুপম খেৰকে ইনভাইট কৰিছিলে তাৰ পিছতে কপিল শৰ্মাই এটা টুইট কৰিছিলে আৰু টুইট কৰি থ্যাঙ্কস কৰিছিলে যে অনুপম খেৰক যে क्या इस क्लिप को शेयर करते हुए कपिल ने अपनी पीठ खुद थपथपाई और अनुपम खेर से कह दिया कि आप सच सामने लाए हैं इसलिए आपका शुक्रिया। অনুপম খেৰে আৰু ৰিটুইট কৰিছে আৰু কৈছে যে দেয়াৰ কপিল শৰ্মা काश आपने आधा सच नहीं बल्कि पूरा वीडियो पोस्ट किया होता। सारी दुनिया जश्न मना रही है, आज की रात तुम भी मनाओ, तुम्हारे लिए ढेर सारा प्यार और प्रार्थनाएं। তো আপোনালোকে নিশ্চয় এতিয়া গোটেই আঁৰৰ কাহিনীটো গম পালে আৰু এতিয়া আপোনালোকে ডিচিজন ল'ব দ্য বয়কট কপিল শৰ্মা শ্ব' অৰ নট।